এয়া মই মেকআপ কৰি আছোঁ এইটো লগাম এতিয়া মই এইটো ললো এতিয়া লগাম মই এইটো ভালকৈ থৈছোঁ এতিয়া মই সানিম এইটো দেখিছে গুণটো ইমান ভাল লাগে নহয় একদম গুণিলে বহুত ভাল লাগি যায় এনেকুৱা আপোনালোকৰ ঘৰত আছে যদি লগাব বিৰাট ভাল গোন্ধটো এতিয়া ফুড ল'ম নে নাজানো মই ল'বলৈ কৈনে ফুডটো আৰু লাষ্টতে ল'ম এইটো মই নলগাওঁ এইটো মই মানে বেয়া পাওঁ এইটো মানে মই লগত বেয়া পাওঁ অলপমান সেইবাবে নলগাওঁ এইটো লগালে অলপমান বেছি বগা হৈ যায় লগাম নি মায়ে মোক এইবোৰ মানাই কৰিছে মই মনে কৰিছোঁ বস্তুবোৰ মানে পৰি গৈছে মেকআপ কৰি দিম চাওঁ এনেই লগাই দিম এইটো ই শুই উঠিছে মাত্ৰহে সি উঠিছে সি শিৱ পূজালৈ যাব সি হাই সদায় কৰি থকা চাহ তই দিয়া এইবোৰ নলয় ঐ মুখত হাঁহিছে মুখত মানে লগাইছে পাহৰি গৈছে মই লগাম এইবাৰ এইটো খুচিছে ঐ থৈ দে ক্ৰীম পৰিলে আজি আৰু তাই দুষ্ট এতিয়া মই লগাম ঐ তই নলগাবি এইবোৰ ছোৱালী বস্তুৱে সি মানে ছোৱালী বস্তুবোৰে লগায় কাম নাই তো মূৰত সানে নাকত সানে হৈ গ'ল এইটো লগালোঁ ঐ কি কৰিলি মায়ে গাড়ী পাৰিব লৈকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ আৰু মই পূজালৈ যাবলৈ মই এয়া মেখেলা চাদৰ পিন্ধি ল'লোঁ অলপমান দেখাই দিয়া মই মেখেলা চাদৰ পিন্ধি ভাল পাওঁ সেইকাৰণে পূজা থাকিলে মই মেখেলা চাদৰকে পিন্ধোঁ আৰু মোক কেনেকুৱা নিচিনা জনাব আপোনালোকে এতিয়া মই শিৱৰাত্ৰিলৈ যাম শিৱৰাত্ৰিত মই ক'ত গৈছোঁ আপোনালোকক দেখাম ব'লক এয়া শিৱৰাত্ৰিলৈ যাবলৈ ওলাইছোঁ আৰু এতিয়া মোৰ লগত যাব মা আৰু পাৰিবা আৰু মই আৰু ভাইটি আৰু পাপা মাহঁত যাব এতিয়া যাওঁ আমি খোলা মা এয়া আমি আহি পালোঁ তৰাজান বামুণগাঁও শিৱ মন্দিৰ
এয়া আমাৰ মাতৃ দেৱীয়ে পুৰা পূজা কৰি আছে। থাকিলে বেয়া আছে যাম। এয়া মই পায়স খাই আছো। এয়া মই ককা ঘৰলৈ পূজা খাবলৈ আহিছোঁ। এয়া আমি অহালে পূজা ভাঙিলে, চবে এতিয়া খিচিৰি খাইছে আৰু এতিয়া চবে কথা পাতি আছে, ককা আইতা মামী মামা চবেই। এয়া আমি গোটেই বাচ্চা পাৰ্টিটো। এয়া মই কোন কোন আছে পাহৰি গৈছো। আৰ্ণাবা, ৰিথি, হাই মাই নেম ইজ আগস্তিয়া গোস্বামী, আদ্ভি আৰু এইটো আকুল আৰু এইটো লহৰ মাইনা। আমি এয়া মাষ্টৰণী খেলি আছো। ষ্টুডেণ্ট হৈছে আৰু মই তোমাৰ ইয়াত দেখোন ইয়াৰ ৰিম্পী জেঠাই ঘৰতে মই আজি পূজা খাবলৈ আহিছিলোঁ। তোমাৰ শিৱ পূজা খাই কেনেকুৱা লাগিলে? ভাল লাগিলে। শিৱ পূজাত কি কি কৰিলা আজি? আজি শিৱ পূজা মন্দিৰত আজি মই পূজা কৰিলোঁ, ধূপ জ্বলালোঁ আৰু পায়স দিছিলে, পায়স খালোঁ, সেয়াকে কৰিলোঁ। কি বুলি পূজা কৰিলা? ভগৱানক কি কৰিলোঁ ক'ব নাপায় নহয়। হয় নেকি? এইটো কথা কোনে শিকাই দিলে তোমাক? চিক্ৰেটকে ৰাখিব লাগে নি? সেইটো চিক্ৰেট নেকি ভগৱানক যিটো ক'লা? সেইটো মনতে ৰাখিব লাগে হয় নে? সেইটো তোমাক কোনে শিকাই দিলে? মোবাইলত চাইছিলোঁ। মোবাইলত চাইছিলা? আৰু তুমিতো বহুত ধুনীয়াকৈ গান গাবও জানা, নাচিবও জানা হয় নহয়? গান এটাকে গোৱাচোন শুনো, আজি শিৱ পূজা বুলি। ঠিক আছে, অকণ পিছত আমি এটা গান গাম হ'ব? তুমিতো ইউটিউবাৰ হ'বা এতিয়া। ঠিক আছে, আমাৰ চানভিৰ চেনেলটো চবে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ককা ঘৰৰ পৰা আহোঁতে দেখিলোঁ আমাৰ ঘৰৰ ওচৰৰে এটা মন্দিৰত পূজা চলি আছিল। তাত অলপমান সোমালোঁ, পূজা কৰিলোঁ। ভগৱান ভগৱতী মাতৃ আৰু ইষ্টাব সৰ্বা বিধি বা ধৰ্মা ইষ্টাই দুখু বা আদি ইষ্টাই দুখু বা মহাপুৰুষ জানা দেবতাই
আৰু সুখময়কে মনৰ আনন্দময়কে মনৰ সৰ্বমান চাকি কৰিবলৈ গাব বৰ ধুনীয়া লাগিছে দেই থেংক ইউ বৰ ধুনীয়া লাগিছে ওম কৃষ্ণায় মই শিৱৰাত্ৰি পূজা পাই এতিয়া ঘৰ আহি পাইছোহি আৰু এতিয়া কাপোৰ কানি সলাই মেলি আজৰি হৈ মেলি শুম আৰু এই কান্দি আছে সি মানে মই দৰ্জাখনৰ চাবিটো খুলিলোঁ তাক খুলিবলৈ লাগে সেইকাৰণে সি কান্দি আছে এইটো কানা এইটো ভিডিঅ'টো দেখা দিয়ে কেইজনী ভাল পায় সি মই তাক ভিডিঅ'ত কিবা হেৰি হাই কৰিবলৈ শিকাওঁ কাৰণে হাই হাই কৈ দিয়া অ' এতিয়া নষ্ট কৰে সি মোবাইলটো ভিডিঅ' কৰা দেখি টিপি দিব লৈছে কিবা শিৱ পূজা কালি ৰাতিৰ পৰা আজি দিনলৈকে আছিলে আজি যাম বুলি ওলাইছিলোঁ খালি আইতা এগৰাকী ঢুকুৱা খবৰ পাই এতিয়া যাব নাপায় যে সেইকাৰণে নগ'লোঁ আজি যিহেতু যোৱা নহ'লে কেনেকৈ ওলাইছিলোঁ তাকে অলপমান ভিডিঅ' কৰি থৈছিলোঁ মোৰ ভিডিঅ'টো বহুত চাই কালি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি নিদিয়ে কৰিব আকৌ মোৰ তেতিয়াহে মনটো ভাল লাগিব আৰু আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ছাবস্ক্ৰাইব কৰে তেতিয়াহে ভিডিঅ'বোৰ পাই থাকিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ শিৱ বাবাই সকলোকে ভালে ৰাখক